আজি ব্ৰেড চপ খাম বুলি কৈছে ল'ৰাকেইটাই। আজি ব্ৰেড চপ বনাই দিছোঁ। কেৰাহীত তেল গৰম হ'বলৈ ৰাখি দিছোঁ। ধুনীয়াকৈ ব্ৰেড চপ বনাই দিওঁ। এতিয়া চাহকণ খাওঁ ব্ৰেডৰ লগত। হৈ যাব 4টা বনাম, 4টা খাই দিম ন। বেচনৰ ঘোলটো বনাবলৈ আছেই। ঠাণ্ডা দিনতহে বনাবলৈ মন যায় বস্তুবিলাক, খাবলৈও ভাল লাগে আৰু বনাবলৈও মানে গৰমটো অনুভৱ নহয় যে, সেইটো কাৰণে বনাই ভাল লাগে। গৰম দিনত খোৱা হ'লে একেবাৰে মানে ঘামি জুৰুলি জুপুৰি হওঁ সাধাৰণ ভাতকেইটা বনাবলৈ হ'লেও। সেইটো কাৰণে গৰম দিনত তথাপিও বনোৱা হয়, ঠাণ্ডা দিনৰ তুলনাত গৰম দিনত কমকৈ বনোৱা হয় আৰু।